Hi guys, আজি বৰ সিম্পল খানা এটা বনাম সকলোৱে সদায় খাই থাকে মই কিন্তু আজি অলপ বেলেগকৈ বনাম এতিয়া পিয়াজ এটা লৈছো এয়া কুটি আছো পিয়াজ বহুত চকুত ধৰিছে দেই কিন্তু পিয়াজ কুটাৰ সময়তে চকুত নধৰে এটা বস্তু কৰিব লাগে এয়া পিয়াজৰ গুৰিটো যে এইটো এনেকৈ এইখিনিতে লগাই ল'ব লাগে কাণৰ এই চেপাত তেতিয়া নধৰে মই কিন্তু এয়া চকুৰ পানী ওলাইছে চাওক মই কিন্তু পাহৰি থাকিলোঁ আৰু নলগালোঁ এতিয়া মই কাটি লওঁ হা সোনকালে বনাব লাগিব সময় নাই পিঁয়াজৰ পিছত এয়া আদা লৈছোঁ এটুকুৰ আদা এইটোও মই কাটি লৈছোঁ এইখিনি লৈছোঁ ইয়াৰ পৰা কাটি আৰু এতিয়া মিহি কৰি কুটি লওঁ দেই সোনকালে ভোক লাগি গৈছে খাব লাগিব আৰু এটা স্কোৱাছ লৈছোঁ এই স্কোৱাছটো এতিয়া মই ধুই লৈছোঁ এইটো মই এতিয়া বাকলি গুচাই লওঁ আৰু তাৰপিছত এইটো কেইটুকুৰমান ডাঙৰ টুকুৰা কৰি লওঁ আৰু সেই টুকুৰাবোৰ আকৌ এইটোত ঘঁহি ল'ম দেই কৰি লৈছোঁ মিহি কৰি লৈছোঁ বঢ়িয়া মিহি হৈছে দেই সোনকালে হ'ব সেইকাৰণে মই এনেকৈ টুকুৰাবোৰ মিহিকৈ পিহনাত পিহি ল'লোঁ তেল গৰম হৈ গৈছে এতিয়া তেজপাত এৰি দিলোঁ তাৰপিছতে কেঁচা জলকীয়া ফালি ৰাখিছিলোঁ সেয়াও এৰি দিলোঁ আৰু তাৰপিছত আদাখিনি আৰু পিঁয়াজখিনি দি দিলোঁ এতিয়া সোনকালে ভাজি ল'ব লাগিব কিন্তু মাছ মাংস নাই কি বনাম কণী আছে এই কণী কেইটামান আছিলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা কণী আছিলে ঘৰত সেয়া বইল কৰি লৈছোঁ তাৰপিছত ভাজি লৈছোঁ এয়া চাওক কি ধুনীয়াকৈ এয়া এতিয়া এইখিনি আঞ্জা বনাম দেই নতুন ষ্টাইলৰ পিঁয়াজখিনি অলপ ভজা হৈ গৈছে দেই এতিয়া স্কোৱাছখিনি এৰি দিলোঁ এনেকৈ কিয় দিছোঁ জানে কেতিয়াবা মানে মছলাখিনি ভালকৈ খাব আৰু খাই মজা লাগিব সোনকালেও হ'ব মোৰ হাতত বেছি সময় নাই সোনকালে বনাব লাগিব এতিয়া মছলা দিব লাগিব মছলা খুব বেছি মই নিদিওঁ হালধি দিলোঁ এচামুচ আধা চামুচমান এয়া জালুকৰ গুড়ি আৰু এচামুচ ধনিয়াৰ গুড়ি মই ইয়াতে আৰু একো নিদিওঁ এইখিনিয়ে মোৰ মছলা আৰু দিব লাগিব নহয় নিমখ নিদিলে কেনেকৈ সোৱাদ হ'ব বাৰু এতিয়া মোৰ নিমখ বেছি মই নিদিওঁ এয়া সেই প্ৰয়োজন অনুসৰি নিমখো দি দিলোঁ এতিয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব গোটেইখিনি ভালদৰে ভাজি ল'ম এতিয়া এইদৰে স্কোৱাছ ভাজিলে পিছে ৰুটিৰ লগত আৰু পৰঠাৰ লগত খাই বৰ মজা লাগে দেই এতিয়া মই প্ৰয়োজন অনুসৰি পানী দি দিলোঁ বেছি পনীয়া হ'ব নালাগে আঞ্জাখিনি খাই ভাল নালাগিব এতিয়া অলপ উতল আহিলেহে মই কণীখিনি এৰিম তেতিয়ালৈকে ঢাকনিটো দি দিলোঁ 5 মিনিটমান পিছত দেখিলোঁ আঞ্জাখিনি উতল আহিছে এইয়া কণীখিনি এৰি দিলোঁ আৰু অলপ আঞ্জাখিনি হ'ব লাগিব হৈ থাকক বাৰু আকৌ ঢাকন মাৰি দিওঁ এতিয়া আঞ্জাখিনিত কি দিম বাৰু ধনিয়া পাত দিব লাগিছিলে টেষ্ট হ'লে হয় আৰু সুগন্ধ হ'লে হয় কিন্তু মই ওপৰৰ চাট বাগিচাৰ পৰা এয়া নৰসিংহ পাত অলপ আনিছোঁ ছিঙি এইখিনি এতিয়া দি দিম আৰু নৰসিংহ পাতখিনি ধুই লৈ তাৰপিছত অলপ ছিঙি লৈছোঁ এইখিনি দি দিম এইখিনি সিজি গ'লে এতিয়া আঞ্জাখিনি আমাৰ প্ৰায় হৈয়ে আহিছে
আৰু অলপ থাকক। এয়া এতিয়া নমাই দিওঁ, আমাৰ আঞ্জাখিনি হৈ গ'ল।